তুমি আমার নাচনি নে নাচো বুলিলেই মনে নলয় বুঝনি। 30 টাকা দাদা 30 টাকা টিকিট। গুড মর্নিং কলকাতা। তো ওয়েলকাম ব্যাক টু মাই আনাদার ব্লগস। তো আজি আমি গৈছো স্পেসিফাই কৰা নাই এতিয়ালৈকে ওলাই যাম এতিয়া। তো কালি ব্লগটো চালে যদি ভাল লাগিছে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰি দিব। তো এতিয়া আমি ওলাই আছো ৰুমৰ পৰা। এতিয়া বৰ্তমান আছো ৰুমত। তো এতিয়া ওলাই আছো, গোটেইখিনি দৃশ্য দেখা থাকিব আপোনালোকৰ। তো চাই থাকিব। তো এতিয়া আমি ৰুমৰ পৰা ওলালো আৰু গৈ আছো আজি ক'ত যাম দেখাই দিম। এতিয়া আমাৰো ফাইনেল হোৱা নাই যে আমি ক'ত যাম বোলো। তো গোটেইখিনি দেখাই আছোঁ। এতিয়া বৰ্তমান যায় চাহটো খাওঁ। তো ৰাতিপুৱাৰ পৰা একো খোৱা নাই, মানে খালী পেটে আছোঁ। তো এতিয়া বৰ্তমান চাহ খাওঁ, চাহ খাই কিনে তাৰপিছত ডিচাইড কৰিম যে ক'ত যাম, কি ফুৰিম। তো মই গোটেইখিনি দেখাই থাকিম। তো আমি আহিছোঁ ব্ৰেকফাষ্ট কৰিব আৰু চব ব্ৰেকফাষ্ট কৰি আছে এতিয়া। লওঁ ব্ৰেকফাষ্টটো। এটা আছে পুৰি খাওঁ, পুৰি চব্জি আছে এতিয়া। কমে যাম, কেনেকুৱা লাগিছে? মজা লাগিছে, ভাল লাগিছে। ৰাতিপুৱা একচুৱেলি হৈ থকা নাই, 12টা বাজিছে চাগে। বঢ়িয়া লাগিছে, ভাল লাগিছে, মোৰ ভাল লাগিছে। তো এতিয়া খাই লওঁ, খোৱাৰ পিছত দেখাই আছোঁ ক'ত যাওঁ, কি কৰোঁ। আমি আহি পাইছোঁ ইণ্ডিয়ান মিউজিয়ামৰ ভিতৰত। আৰু ভিতৰত এতিয়া পাৰ্মিশ্যন নাই ভিডিঅ'গ্ৰাফীৰ কাৰণে এক্সট্ৰা চাৰ্জ লয় 5000। তো 5000 দিয়াতকৈ ভিডিঅ'ৰ কাৰণে অনলি ফটো কাৰণে আমি পাৰ্মিশ্যন লৈছোঁ যে ফটো তুলিব লাগিব, তো ভিডিঅ' কৰিব পাৰে। তো দেখাবলৈ আমি গোটেইখিনি দিছোঁ। তো যদি পাৰোঁ বাইলাক কিবা যদি পাৰোঁ তো মই অলপ চলপ দেখাব চেষ্টা কৰিম। তো ভিডিঅ'টো চাই থাকক। বাকী ইয়াৰ পৰা ওলাই কিনে বাকী ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ, চাই থাকিব। আমি আহিলোঁ ইণ্ডিয়ান মিউজিয়ামৰ পৰা ওলাই আহিলোঁ এতিয়া। তো আমাৰ নেক্সট ডেষ্টিনেশ্যন হ'ল আমি ভিক্টৰিয়া যাম। তো এতিয়া ৰাস্তাত আছোঁ, সেইখিনিত আছোঁ। এতিয়া ইয়াৰ পৰা আৰু 400 মিটাৰ যাব লাগিব। তো তাৰপিছত ভিক্টৰিয়া পাম। তো দেখাই আছোঁ গৈ কিনে তাতে। এইটো আমাৰ পইচা কালেক্টৰ। দাদা কি লাগে আপোনাক? 30 টাকা দাদা 30 টাকা টিকেট 30 টাকা। এইটো আমাৰ বিউটি কুইন। 30 টাকা দাঁত ওলাই গৈছে, 25 দাঁত ওলাই গৈছে তাৰ। নিগনি হৈ গৈছে, নিগনি। গাইছ আমি আহি পালোঁ ভিতৰৰ ভিতৰত। তো এতিয়া যাওঁ, আমি গোটেইখিনি ফুৰোঁ, ফুৰি কিনে দেখাই আছোঁ কেনেকুৱা টাইপৰ। এতিয়া অলপ ফুৰি
ওকে কি ক'বা বহুত ভাল লাগিছে বহুত বহুত we are enjoying a lot থেংক ইউ আমি আহি পালোঁ ভিক্টোৰিয়াৰ ভিতৰত তো এতিয়া গোটেইখিনি দেখাই আছোঁ মোৰ লগত আছে পুনম বন্দিতা বিট্টু পংকজদা কি ক'ব কেনেকুৱা লাগিছে ভিতৰত আহি ত' এতিয়া এনজয় কৰিছোঁ এতিয়া চাওঁ ভিতৰত কি কি আছে অঁ তো গোটেইখিনি আমি দেখাই থাকিম
গাইছ আমি ওলাই আহিলোঁ ভিতৰৰ পৰা তো দেখালোঁ যিমানখিনি পাৰিছোঁ গোটেইখিনি দেখাব ট্ৰাই কৰিছোঁ তো কেনেকুৱা লাগিল পংকজ দা ভিতৰত সোমাই ভাল লাগিছে আৰু আচলতে ৰিপাব্লিক আমাৰ ভাৰতখন স্বাধীন হোৱাৰ আগৰ কিছুমান স্মৃতি ইয়াতে বিজড়িত হৈছে আৰু এইবিলাক চালোঁ ভাল লাগিছে আৰু বহুতো স্বাধীনতা সংগ্ৰামী যাৰ বিষয়ে আমি গম পোৱা নাছিলোঁ সেই সকলোৰ বিষয়ে আমি জানিবলৈ বহুতো ঐতিহাসিক স্মৃতি ইয়াতে দেখা পাইছোঁ এক্সেক্টলি বহুত কথা ইয়াতে আছে তো আপোনালোকে আহিব চাব তো আমি এতিয়া যাওঁ অলপ ভোক লাগিছে ভাত খাওঁগৈ তো ভাত পানী খাই তাৰপিছত নেক্সট ডেষ্টিনি ক'ত যাওঁ তো দেখাই আছোঁ ৰিভিউটো দিয়া ভাল এক্সপিৰিয়েঞ্চ ভাল এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিছে তোমাৰ বহুত বেছি ধুনীয়া লাগিছে বহুত বেছি লাগিছে বহুত ভাল লাগিছে ভৰি চৰি বিষাইছে নেকি নাই বিষোৱা মাথা চাথা ঘূৰাইছে নেকি নাই নাই একদম একো নাই ঘূৰা নাই বহুত ভাল লাগিছে দিয়া ঠিক আছে দাদা কেনেকুৱা লাগিছে কওক ফটো মাৰি মাৰি হাত বিষাইছে ফটো মাৰি মাৰি উৎপাত লগাইছে সস্তা ব্লগাৰ ফাৰ্ষ্ট কোৱা কাৰণে ব্লগ বনাই মানে উৎপাত লগাইছে সস্তা ব্লগাৰ বাকীখিনি পিছত মনত পৰি যাব অঁ ঠিক আছে অলপ পিছত তো এতিয়া টাইম হ'ল 5:40 এতিয়া আমি গৈ আছোঁ খিদিৰপুৰ এখন ব্ৰিজ চাব কাৰণে তো পংকজ কি ব্ৰিজটো কি আছিল ব্ৰিজখনৰ নাম একজেক্টলি মই নাজানো কিন্তু খিদিৰপুৰত একজেক্টলি নাজানো ব্ৰিজখন কিন্তু ব্ৰিজখন বহুতেই ধুনীয়া